মই বোলো নাই চুলিখিনি কিবা এটা কৰিব লাগিব, খুব সৰিছে। ল'ৰাই কয় মা তোমাৰ চুলিখিনি কাটি পেলাবা, ইমান সৰিছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি মই আহিছোঁ আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ পেলাই। ভিডিঅ'টো কি জানেনে? দেখিছেনে মই আজি চুলিখিনি মেলি থৈছোঁ। কথাটো হ'ল কি, চুলি খুব সৰিছে, অত্যন্ত চুলি সৰিছে। মানে চুলিখিনি এনেকৈ টানিবই নোৱাৰোঁ, জাষ্ট সৰে। এগুচা নহয়, এনেকৈ টানি দিলে এনেকৈ সৰে চুলি। চাওক চাওক, এইখিনি চুলি, এয়া চুলি, এইখিনি মই এনেকৈ টানিলেই মোৰ ইমানটো চুলি একদম আহেই আৰু। এতিয়া নাই সৰা, কিয় নাই সৰা মই এনেকুৱাক কৈ আছোঁ। তো মই কালি যোৱা ৰাতি মানে চুলিখিনি খুব সৰা দেখি পুৰণা ফটোকপি দেখিলোঁ, তো তাত চুলি ভলিউমটো মোৰ আছিলে, দেখি পেলাই মানে খুব বেয়া লাগিলে। মই বোলো নাই চুলিখিনি কিবা এটা কৰিব লাগিব, খুব সৰিছে। সেই বুলি ভাবি পেলাই মই নেটত চাৰ্চ কৰিলোঁ, ইউটিউবত। তো এগৰাকীয়ে মানে দি থৈছিলে এটা পোষ্ট। তো প্ৰথম এটেমতে প্ৰমাণ পাব বুলি দিলে। তো প্ৰথম এটেমতে যদি চুলি সৰা বন্ধ হয় বুলি কয়, তো হেৰিটো পাই পেলাই মই লগালগ চালোঁ। চাই পেলাই মই ট্ৰাই কৰি চাওঁচোন। তাৰপিছত শুই চাই আছিলোঁ, উঠি গ'লোঁ। উঠি গৈ পেলাই চালোঁ যিটো বস্তু দৰকাৰ হয় সেইটো আছেনে নাই। আছে, লগালগ সেই কামটো কৰিলোঁ। কৰি পেলাই মই ভাবিলোঁ ইউজ কৰিম কাইলৈ। আৰু ভিডিঅ'ত মানে কামটো কৰি থাকোঁতে ভাবিলোঁ ভিডিঅ' এটা বনাই থওঁ, যদি প্ৰমাণ পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে মই প্ৰমাণ পাইছোঁ, আপোনালোকে কৰি চাবচোন। তেনেই ঘৰতে থকা এটা বস্তু, আৰু যদিও নাই দোকানৰ পৰা একদম কম মূল্যত, বেছি টকাৰো নহয়, জাষ্ট মানে 10 টকা 20 টকামানৰ কথা, সেইটো আনি পেলাই ইউজ কৰিবচোন। তো একদম চুলিখিনি মই মানে ইমানেই ভাল পাইছোঁ নহয়, আজি চুই পেলাই একদম ছফ্ট আৰু এটা শ্বাইনিং কৰি আছে। দেখিছেনে মোৰ চুলিখিনি? দেখিছেনে? শ্বাইনিং কৰি আছে, একদম ধুনীয়া গোন্ধ এটা গোন্ধাই আছে। গতিকে মই যে প্ৰথম এটেম্প কৰিয়ে যে ইমান ভাল ফলাফল পাম ভবা নাছিলোঁ। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু চবেই মোক মৰম দিছে, মোৰ ভিডিঅ'বোৰ চাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। যোনে যোনে চাইছে, সি যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব। লাইকটো কৰি দিলে গম পাম ভিডিঅ'টো ভাল পাইছে বুলি। গতিকে লাইক আৰু কমেণ্ট এটা দি দিব, গতিকে মই তেতিয়া গম পাম। আৰু এই ৰেমেডিটো যদি কৰে তেনেহ'লে প্লিজ আপোনালোকে যদি ৰিজাল্ট পায় মোক কমেণ্টত জনাব। আৰু মই কৰিলোঁ অলৰেডি। চাওকচোন মোৰ চুলিকেইটা, আজি চুইয়ে ভাল লাগিছে। মানে কি এনেকৈ চুবলৈ ভয় লাগে, চুলিখিনি একদম 2, 3ডাল 5ডাল এনেকৈ সৰে। মোৰতো আঁচুৰিবলৈতো চিন্তা কৰিব লাগে, ৰাম চুলিখিনি আঁচুৰি দিম হয়, কিন্তু গোটেই ৰুমটো মানে চুলি। ল'ৰাই কয় মা তোমাৰ চুলিখিনি কাটি পেলাবা, ইমান সৰিছে। চ' সেইটো কাৰণে মই ট্ৰাই কৰিলোঁ, আৰু একদম ভলিউমটো মোৰ কমি গ'ল। চুলিখিনি একদম ভলিউম কমি গ'ল, দেখিছেনে? একদম ভলিউম কমি গ'ল। গতিকে আপোনালোকে ট্ৰাই কৰিব। আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে লাগিব আমাক ঘৰতে পোৱা মিঠি গুটি। মিঠি গুটি মোৰ ওচৰত ইমানকেইটাই আছিলে, ভাগ্য ভাল আছিলে। এইকেইটাই অৱশ্যে হৈ যাব। তো এইখিনি মই তিয়াই থ'ম। সেয়া পটককৈ হাতৰ পৰা পৰি গ'ল, দেখিছেনে বাৰু? তো এইখিনি মিঠি গুটিখিনি একদম চাফাকৈ ধুই ল'ব, যাতে তাত একো লেতেৰা নাথাকে। মই সৰু বাতি এটাতে তিয়াই ল'লোঁ, আৰু ইয়াতে মই তিয়াই থ'ম। ভালকৈ ধুই একদম লেতেৰাখিনি আঁতৰাই পেলাই ধুই লৈছোঁ। গতিকে ভালকৈ মোহাৰি কৰি ধুই পেলাই, বেছি নালাগে, ইমানকণ হ'লেই হ'ব, বহুত হৈ যায়। আৰু এয়া দেখিছেনে মোৰ হাতৰ পৰা পৰি গ'ল মিঠি গুটি, এনেই নাই আকৌ পৰি গ'ল। চ' গোটেই ৰাতিটোত মিঠি গুটিখিনি তিয়াই থ'লোঁ। তাৰপিছত এতিয়া অকণমান উতলাই ল'ম। তাতে যিখিনি দিছিলোঁ সেইখিনি পানীতে মানে আৰু অলপ পানী দি পেলাই সেইখিনি ভালকৈ উতলাই ল'ম। আৰু মই ইয়াত টাইমটো আপোনাক দি দিছোঁ, মই কেতিয়া কৰিছিলোঁ আৰু কেতিয়া মই ভিডিঅ'টো আপোনালোকক বনাই দিছোঁ। গতিকে এইখিনি একদম পূৰা বইল কৰি, মানে পানীটো পূৰা ওলাই যোৱালৈকে যাতে হালধীয়া হৈ যায়। আৰু যিমানটো দিছিলোঁ তাৰ পৰা অকণমান পানীটো কমি যায়, আৰু কোৱান্টিটিটো অলপ কমি যায় পানীখিনি। তো এইখিনি হৈ গৈছে বইল। দেখিছেনে কেনেকৈ ফাল খাই গৈছে হেৰিখিনি, মিঠি গুটিখিনি, আৰু পানীটো পূৰা হালধীয়া হৈ গৈছে। চাওক, দেখিছে? এয়া চাওক, একদম মিঠাতেলৰ নিচিনা হৈ গৈছে। গতিকে এইখিনি হৈ যাব, মই বন্ধ কৰি দিম এতিয়া। তো এইখিনি নমাই পেলোৱাৰ পিছত মই অলপমান এখনে দি পেলাই পিটিকি ল'ম, মানে বস্তুখিনি যিখিনি ভিতৰত সোমাই থকাখিনিও যাতে ওলাই যায়, পানীখিনিৰ লগত মিহল হৈ যায়, সেইকাৰণে এনেকৈ হেঁচি অলপ পিটিকি ল'ম। তাৰপিছত তাৰ ৰসখিনি মই চেকি ল'ম। যিখিনি মানে পানীখিনি উলিয়াইছিলে সেইখিনি মই পূৰা চেকি বাতি এটাত উলিয়াই ল'ম। আৰু যদি এনেকুৱা বটল আছে তেনেহ'লে এনেকুৱা বটল ইউজ কৰিব, নহ'লে আপোনালোকে বেলেগ যিকোনো এটা বটলতো ইউজ কৰিব পাৰিব থ'বলৈ। ইয়াতে মই ভিটামিন ই টেবলেট 5টা দি দিছোঁ। এইটো আপোনালোকে ফাৰ্মাচীত আৰামত পাই যাব। তেনেকুৱা 5টা, 3টা যিমান পাৰে সিমানটা দিব, আপোনালোকৰ কথা। তো এনেকৈ তাত ফুটাই পেলাই তাৰ তেলটো উলিয়াই পেলাই দি দিব। মানে পানীখিনি লৈ কথা, আপুনি পানীখিনি যিমান হয়, মই ইয়াত 5টা দিছোঁ, গতিকে ইয়াত 5টাতকৈ বেছি দিলে বেয়া হ'ব। গতিকে তেনেকৈ অনুমান কৰি ল'ব আপোনালোকে। আৰু এনেকৈ ভালকৈ মিক্স হ'বলৈ কাৰণে মই বটলটোত ভৰাই পেলাই, এইটো বটলটো এনেকৈ জোকাৰি মিহলাই লৈছোঁ দেই। আপোনালোকেও তেনেকৈ মিহলাই ল'ব। আৰু এই থাকি যোৱা মিঠি গুটিখিনি মই এনেকৈ মিক্সিত অলপ পিচি লৈ
মিক্সিত অলপ অলপকৈ পানী দি পেলাই একদম ধুনীয়াকৈ মিহি পেষ্ট এটা বনাই ল'ব। এইটো কুকাৰত মই থলোঁ। এইটো মোৰ আনি থোৱা আছিলে, ডেটলৰ বটল আছিলে, ইউজ কৰা নাছিলোঁ, গতিকে ইয়াত থলোঁ। তাৰপিছত আৰু এটা তাৰ যিটো পেষ্টটো বনাইছিলোঁ সেইটো ইয়াত, গতিকে মই ইয়াতো ইউজ কৰি লওঁ। এইটো দেখিছেনে, এইখিনি অলৰেডি অলপ অলপ ফেনাই আছে, কৈছিলে ভিডিঅ'টোত ফেনাই থাকিব বুলি। চাওঁচোন মোৰ চুলিখিনি এইখিনি। এইটো চিৰাম হয়, এইটো ষ্ট'ৰেজ কৰি ৰাখিব পাৰিম আমি বহুত দিনলৈ। বেছি ঠাণ্ডা দিন আহিছে, গতিকে ঠাণ্ডা দিনৰ কাৰণে এইটো আমি বাহিৰতে ৰাখিব পাৰিম। যদি গৰম দিন হয় তেতিয়া ফ্ৰিজত ৰাখিবলৈ কৈছিলে। আৰু এইটো বনোৱাৰ পিছত সপ্তাহত 2 দিন ইউজ কৰিবলৈ কৈছে, কিন্তু ফ্ৰিজত ৰাখি পেলাই ইউজ কৰিব কৈছে। আজি বনাইছোঁ, সেইকাৰণে ইয়াক মই ফ্ৰিজত ষ্ট'ৰেজ কৰা নাই। যদি থাকি যায় মই এইখিনি ফ্ৰিজত থৈ দিম। এইখিনি পেষ্টখিনি এনেকৈ গুড়ি পোৱাকৈ লগাব। দেখিছেনে মই প্ৰথমতে কেনেকৈ চুলিখিনি ফালি ফালি প্ৰথমতে গুড়িখিনিত লগাই লৈছোঁ, তাৰপিছত মই বাকী চুলিখিনিত লগাম। এনেকৈ তলৰ যিখিনি মানে গুড়ি তাত লগাই লৈছোঁ। তাৰপিছত এয়া চুলিখিনি মই এনেকৈ আঙুলি দি মোহাৰি পেলাই লগাই দিছোঁ হেৰিখিনি। কেনেকৈ লগাইছোঁ এনেকৈ লগাব। ওপৰে ওপৰে লগালে মানে একো তাত মানে আপোনালোকে ফল নাপাব, এনেকৈ লগাই থৈ দিব। দেশী যোগাৰ কেপ নাই, গতিকে এইটোকে ইউজ কৰিলোঁ মই। তো এইটো 3 বা 4 ঘণ্টা থাকিবলৈ গৈছে, থাকোঁচোন। তাৰপিছত মই আপোনালোকক ৰিভিউ পিছত দি থাকিম। কেপটো বা পলিথিনটো আপোনালোকে লগাবই, নহ'লে চুলিখিনি শুকাই যাব, আৰু শুকাই গ'লে ধুবলৈ বহুত দিগদাৰ হ'ব বুলি কৈছিলে ভিডিঅ'টোত। গতিকে কেপ বা পলিথিন এটা লগাই ল'বই। আৰু তাৰপিছত 4 ঘণ্টা থকাৰ পিছত মই এনেকৈ ধুই লৈছোঁ। ভালকৈ গোটেই পেষ্টখিনি যোৱাৰ পিছতহে চেম্পু দিব দেই। চেম্পু মই ডাভ চেম্পু ইউজ কৰিছোঁ, গতিকে মই একদম চাফা হৈ যোৱাৰ পিছতহে মই চেম্পুখিনি ইউজ কৰিছোঁ। একদম চুলিখিনি সঁচাকৈ প্ৰমাণ পাইছোঁ আপোনালোকক, মই কৈছোঁ নহয়, একদম টানি দিছোঁ, চুলি এডালো নাই সৰা। গতিকে ভিডিঅ'টো দেখিলে আপোনালোকে ইউজ কৰিব পাৰিব। এইটো একদম ধুনীয়া ৰেমেডি, ভাল পালোঁ। আপোনালোকেও ইউজ কৰিব, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আৰু আপোনালোকে ইউজ কৰাৰ পিছত যদি প্ৰমাণ পায় মোক কমেণ্টত প্লিজ জনাই দিব। আপোনালোকৰ কাৰণে ইউটিউবত খুচৰি মই এটা ভাল ভিডিঅ' বা ভাল ৰেমেডি আপোনালোকলৈ আনি দিছোঁ চুলি সৰা বন্ধ কৰিবলৈ। আৰু এইটো ইউজ কৰি থাকিম, যিটো চিৰামটো থৈছোঁ সেইটো ইউজ কৰি থাকিম। আৰু এটা কথা, মই ইয়াত আপোনালোকক নেক্সট এটা ভিডিঅ' দিছোঁ। ভিডিঅ'টো হৈছে হেণ্ডমেড কাপোৰৰ ওপৰত। যদি আপোনালোকে হেণ্ডমেড কাপোৰ বিচাৰে এনেকুৱা ডিজাইনৰ, প্লিজ কণ্টেক্ট কৰিব আমাৰ ইনবক্সত বা MN বুটিকত। আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকে যেনেধৰণৰ ডিজাইনৰ কাপোৰ লাগে আপোনালোকক তেনেধৰণে বনাই দিয়া হ'ব। এইটো যিটো কাপোৰৰ মই ভিডিঅ' দেখাইছোঁ, সেই কাপোৰখিনি যাব গুৱাহাটীলৈ, গোলাঘাটৰ পৰা গুৱাহাটীলৈ যাব। গতিকে আপোনালোকেও একদম নিশ্চিন্ত মনে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব নিজৰ মতে, আপোনালোকে ডিজাইন চিলেক্ট কৰি। গতিকে আপোনালোকে ভিডিঅ'টো চাওক আৰু অৰ্ডাৰ প্লেচ কৰক। আৰু ইমানতে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। বাই বাই, ভালে থাকিব। নেক্সট ভিডিঅ'লৈ মই আকৌ আহিম। ভাতিয়ালি সুৰেতি গছকি পদূলি আহিব খুজিছে উজাই। তাকে দেখি গালে মুখে কুমুদিনী হাঁহি এতিয়া কি যে ললো পুনৰাই। এই দুখ পোকালিৰ পোবৰে বেলি তোমাৰ চকুতে আকৌ আলসুৱা তৰৰেগে কিছু জিৰণি তোমাৰ বাটতে ৰাখো। নিৰিবিলি বিলতে আঁঠুৱনি পানীতে জাকে যায়
বগা বহিছে তাকে দেখি হাঁহিছে উদুম কুঁৱৰীয়ে বাহৰে ডিঙা মেলিছে